মই যেতিয়া গম পালোঁ যে মই কনচিভ কৰিছোঁ বুলি ঘৰতে তেতিয়া মই মোৰ গাইনিয়েকৰ ওচৰত গ'লোঁ আৰু মোৰ গাইনিকলজিষ্টগৰাকী খুবেই গহীন আৰু ষ্ট্ৰিক্ট ধৰণৰ হয় তেখেতে মোক আৰু মোৰ হাজবেণ্ডক ক'লে যে অ'কে ইউ আৰ প্ৰেগনেণ্ট নাও ইউ কেন কণ্টিনিউ উইথ দিছ মেডিকেশ্যনছ চ' আমি দুইজনে ইজনে সিজনৰ মুখলৈ চাই থাকিলোঁ আমি ভাবিলোঁ যে ইমান ফূৰ্তিৰ ম'মেণ্ট আমাৰ কাৰণে আৰু এই মানুহগৰাকী ইমান ষ্ট্ৰিক্টলি হেণ্ডেল কৰিছে গোটেই মেটাৰটো তাৰপিছত ওলাই আহিলোঁ আৰু এগৰাকী নাৰ্ছক পালোঁ আৰু নাৰ্ছগৰাকীয়ে মোৰ ফাইলটো লৈ ক'লে ইউ আৰ প্ৰেগনেণ্ট কংগ্ৰেচুলেশ্যনছ তেতিয়াহে যেন আমি দুইজনে আকৌ ফূৰ্তি কৰিবলৈ ফূৰ্তিটো অনুভৱ কৰিলোঁ ইমান ভাল লাগিলে গতিকে আনৰ সুখত সুখ অনুভূতিটো প্ৰকাশ কৰিবলৈ আপুনি নাপাহৰিব দেই হ'ল আজিৰ টপিক হ'ল ফিউ থিংছ টু ডু ৱেন ইউ ন' ডেট ইউ কনচিভড আৰু আপুনি যদি ডিচাইড কৰে যে আপুনি এই প্ৰেগনেঞ্চিটো কণ্টিনিউ কৰিব তেতিয়াহ'লে আপুনি কি কি কৰাটো দৰকাৰ আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু কাইণ্ডলি ছাবস্ক্ৰাইবৰ কাষত থকা বেল বাটনটো প্ৰেছ কৰিব কাৰণ তেতিয়াহে আপুনি গম পাব যে ভৱিষ্যতে মই কি কি ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ আৰু কাইণ্ডলি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব কাৰণ তেতিয়া মই গম পাম যে কেনেকুৱা ধৰণৰ টপিকত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে আপোনালোক লাভৱান হ'ব আপুনি যদি ঘৰত ডিস্কভাৰ কৰিছে থ্ৰু প্ৰেগনেঞ্চি ষ্ট্ৰিপ যে আপুনি কনচিভ কৰিলে বা আপুনি মেনষ্ট্ৰুৱেল চাইকেল মিছ কৰি আছে আপুনি ধৰিব পাৰিছে যে আপুনি কনচিভ কৰিছে তেতিয়াহ'লে ইমিডিয়েটলি আপোনাৰ ফিজিচিয়ানৰ ওচৰলৈ যাওক কাৰণ তেওঁহে আপোনাক শুদ্ধকৈ ক'ব পাৰিব প্ৰথম যোনটো বেবীৰ চেল যোনটো এম্ব্ৰিঅ' বুলি কয় সেই এম্ব্ৰিঅ'টোৰ পজিশ্যনিংটো ক'ত হৈছে আৰু সেইটো শুদ্ধকৈ শৰীৰৰ ইউটেৰাছৰ ভিতৰত পজিশ্যন হোৱাটো খুবেই দৰকাৰ গতিকে তাৰ ওপৰত ডিপেণ্ড কৰি পজিশ্যনিংটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ডাক্তৰে আপোনাৰ ফিউচাৰ প্ৰেগনেঞ্চিটো বা কোনটো ষ্টেজত আপুনি গম পাইছে কোনটো উইকত গম পাইছে সেইমতে আপোনাক মেডিকেশ্যন দিব ছেকেণ্ড পইণ্ট আপুনি এতিয়াহে আপোনাৰ প্ৰেগনেঞ্চিটো কেনেকৈ শ্বেয়াৰ কৰিব আপোনাৰ হাজবেণ্ডৰ লগত বা আপোনাৰ ৰেষ্ট অফ দ্য ফেমিলি মেম্বাৰ্ছৰ লগত এইটোকো আপুনি বহুত স্পেচিয়েল কৰিব কিন্তু আৰু ইমিডিয়েটলি আপোনাৰ নিজৰ এখন ফটো ৰাখিব কাৰণ বিফ'ৰ আৰু আফটাৰ আপুনিতো চেঞ্জ হ'বলৈ আছেই এতিয়া প্ৰেগনেণ্ট হোৱাৰ লগে লগেই মানুহে অকল প্ৰেগনেঞ্চি পিৰিয়ডটো 9 মান্থছৰ কথাহে চিন্তা কৰে কিন্তু মই যি দেখিলোঁ যে ডিউৰিং প্ৰেগনেঞ্চি আৰু পষ্ট প্ৰেগনেঞ্চি দুইটা ফেজ ইকুৱেলি প্লেন কৰাটো খুবেই দৰকাৰী কাৰণ এটা ফেজ পাৰ হ'ব আপুনি ইমিডিয়েটলি ইটো ফেজত সোমাই যাব উইদাউট এনি কাইণ্ড অফ কম্প্ৰমাইজ আপুনি সেই ফেজটোক ফুল্লি ডেডিকেট কৰিব পাৰিব লাগিব গতিকে প্ৰেগনেঞ্চি আৰু পষ্ট প্ৰেগনেঞ্চি আপুনি ইকুৱেলি প্লেন কৰি থাকিব এয়া শুনিছেনে তাইক মোৰ ওচৰলৈ আহিবলৈ লাগে আপোনাৰ মেটাৰনিটি ক্লথিং এতিয়া আপুনি প্লেন কৰাটো দৰকাৰ আৰু যোনখিনি ডিউৰিং প্ৰেগনেঞ্চি আৰু ইভেন পষ্ট প্ৰেগনেঞ্চি কামত আহিলে ভাল হয় ইয়াৰ ওপৰত বাৰু মই এটা ভিডিঅ' আপোনালোকৰ লগত ভৱিষ্যতে শ্বেয়াৰ কৰিছোঁ আছে সেইখিনি আপুনি এখন ক্লিয়াৰলি চাৰ্টত লিখি ৰাখক মোবাইলত এলাৰ্ম দি ৰাখক কাৰণ চাৰ্টখন দেখিলে আন মানুহেও আপোনাক সহায় কৰিব পাৰিব আৰু মোবাইলৰ এলাৰ্মটোও আপুনি আপোনাৰ হাজবেণ্ডৰ লগত বা আপোনাৰ পেৰেণ্টছৰ লগত গাৰ্জিয়ানৰ লগত শ্বেয়াৰ কৰি ৰাখক যাতে ইজনে সিজনক ৰিমাইণ্ড কৰিব পাৰে আৰু আপোনাৰ ছাপৰ্ট ছিষ্টেমটো সোনকালেই বিল্ড আপ কৰক ইম্পৰ্টেণ্ট এপ আছে যোনটোৱে মোক বহুত সহায় কৰিছিলে সেইটো হৈছে বেবী চেণ্টাৰ এপ গতিকে বেবী চেণ্টাৰ এপটো আপুনি আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব তাৰ পৰা আপুনি গম পাই থাকিব যে প্ৰতি উইকতে বেবীৰ ডেভেলপমেণ্ট কি আৰু সেই উইকত আপুনি কেনেকুৱা ধৰণৰ কেয়াৰ লোৱাটো দৰকাৰ তাৰোপৰি কিছুমান বুক আছে হুইচ ইজ হোৱাট টু এক্সপেক্ট ৱেন ইউ আৰ এক্সপেক্টিং লাইক দ্য কণ্টিনিউৱাছ ৱৰ্কআউট ৰেজিম হয়তো মাইল্ড খোজকঢ়া হ'ব পাৰে ঠিক তেনেকুৱা ধৰণে এটা লোশ্যন ৰেজিমো থকাটো দৰকাৰ ডিউৰিং প্ৰেগনেঞ্চি আৰু পষ্ট প্ৰেগনেঞ্চি এইটোৱে আপোনাক ষ্ট্ৰেচ মাৰ্ক যোনটো হয়তো আপোনাৰ পেটত হ'ব পাৰে হাতত হ'ব পাৰে ভৰিত হ'ব পাৰে যিকোনো জেগাতেই হ'ব পাৰে সেইটোৰ লগত আপুনি ষ্টিক কৰি থকাটো দৰকাৰ এইটোৱে আপোনাক ভৱিষ্যতে সহায় কৰিব আৰু খুব হাঁহি ধেমালিকৈ ফূৰ্তি কৰি থাকিব আৰু কেতিয়াবা দুখ লাগিলেও কান্দিব কাৰণ প্ৰতিটো ইম'শ্যনেই গুৰুত্বপূৰ্ণ আৰু প্ৰতিটো ইম'শ্যনকে এক্সপ্ৰেছ কৰাটো দৰকাৰ ডিউৰিং মাই প্ৰেগনেঞ্চি আই লষ্ট মাই বৰদেউতা আৰু মোৰ দেউতা মোৰ বহুতে মৰমৰ আছিলে মই খুব কান্দিলোঁ যদি চবে মোক কৈছিলে নাকান্দিবা এই সময়ত কন্দাটো ভাল নহয় মই বিচাৰিছোঁ যে মোৰ বেবীও যাতে এক্সপ্ৰেছিভ হয় যদি দুখ লাগে এক্সপ্ৰেছ কৰিব পাৰে যদি ফূৰ্তি লাগে তেতিয়াও এক্সপ্ৰেছ কৰিব পাৰে সেই বুলি ভাবিয়েই নিজৰ মনৰ দুখটো লুকুৱাই নাৰাখিলোঁ আৰু বহুত কান্দিলোঁ আজিৰ বাবে ইমানেই ধন্যবাদ